হে গাইজ, মই আজি আপোনালোকক এনেকুৱা এটা ফেচ পেকৰ বিষয়ে ক'বলৈ লৈছোঁ যিয়ে আপোনাৰ স্কিনৰ সকলো দাগ নাইকিয়া কৰাত সহায় কৰিব, লগতে স্কিনখন ধুনীয়া কৰি তুলিব। তাৰ বাবে মই এনেকৈ প্ৰথমে 2 চামুচ চন্দন পাউডাৰ লৈছোঁ আৰু তাতে মই এড কৰিছোঁ 2 চামুচ ৰ'জ ৱাটাৰ। আৰু এটা বস্তু মই এড কৰিম আৰু সেইটো হৈছে কেঁচা গাখীৰ। কেঁচা গাখীৰ আমাৰ স্কিনত ক্লিনজাৰ হিচাপে কাম কৰে, আমাৰ স্কিনৰ সকলো লেতেৰা আঁতৰ কৰাত সহায় কৰে আৰু লগতে স্কিনখন গ্ল'য়িং কৰি তোলে। আৰু এতিয়া গোটেইখিনি মিক্স কৰি লোৱাৰ পাছত মোৰ এতিয়া ফেচ পেকটো ৰেডি হৈ গ'ল আৰু এতিয়া গোটেই মুখখনতে মই ভালদৰে ফেচ পেকটো লগাই ল'ম। চন্দনে আমাৰ স্কিনত বহুত এটা ধুনীয়া গ্ল' আনি দিয়ে, আমাৰ স্কিনৰ সকলো দাগ নাইকিয়া কৰে। পিম্পলছ হোৱাৰ পাছত আমাৰ মুখত যিবোৰ দাগ ৰৈ যায় সেইবোৰ আঁতৰ কৰাত সহায় কৰে। আৰু গোলাপ জলে আমাৰ স্কিনত এটা নেচাৰেল গ্ল' আনি দিয়ে আৰু সেই গোলাপ জল মিক্স কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কেঁচা গাখীৰে আমাৰ স্কিনৰ সকলো লেতেৰা আঁতৰ কৰাত সহায় কৰে, সেয়ে কেঁচা গাখীৰো ব্যৱহাৰ কৰিব। আৰু গোটেই মুখখনতে এনেদৰে ফেচ পেকটো লগোৱাৰ পাছত প্ৰায় 5 মিনিটৰ বাবে ৰাখিম আৰু তাৰপাছত মই ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই পেলাম। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া গোটেই মুখখনতে মোৰ লগোৱা হৈ গ'ল। আপোনালোকে এনেকৈ সপ্তাহত যদি প্ৰায় 2 দিনেই ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ স্কিনখনতো এটা নেচাৰেল গ্ল' অহাৰ লগতে স্কিনখন বহুত ধুনীয়া হৈ পৰিব। চ' আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খুব এটা ধুনীয়া সুফল পাব। চ' থেংক ইউ।